তেওঁ এই ক্ষেত্ৰত পদক্ষেপ লৈছে। হয়, যি আমি কাজিৰঙা লোকসভাৰ আমাৰ যি সাংসদ কামাখ্যা প্ৰসাদ তছা, তেখেতক আমি দিল্লীত লগ ভাগ কৰিলোঁ, যিহেতুকে আমাৰ যন্ত্ৰ মন্তৰত ধৰ্ণা কাৰ্যসূচী আছিল। আৰু তেওঁক আমি আহ্বান জনাইছোঁ, যদিহে আমাৰ আদিবাসী জনগোষ্ঠীৰ যি জনজাতিকৰণৰ প্ৰক্ৰিয়াটো, যিহেতুকে আমি দেখিবলৈ পাইছোঁ ৰাজ্যসভাত এই বিলখন উত্থাপন হৈছিল, কিন্তু লোকসভাত কোনো ধৰণৰ আমি উত্থাপন হোৱাৰ কোনো এটা মেম্বাৰৰ পৰা আমি দেখিব পোৱা নাই। গতিকে আমি আমাৰ জনগোষ্ঠীৰ যিখিনি আমাৰ MP আছে, সাংসদ আছে, তেখেতসকলক আমি সকীয়াই দিছোঁ আৰু আমি স্মাৰক পত্ৰৰ জৰিয়তেও জনাইছোঁ, যদিহে আমাৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো যদি তেখেতসকলে উত্থাপন নকৰে, তেনে অনাগত দিনত তেখেতসকলক আমি কিন্তু সাংসদ বা বিধায়কৰ যোগ্য নাৰাখিম। ৰামেশ্বৰ তেলীয়ে দেখিলোঁ যে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আছিলে, তেখেতেও কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিল। হয়, দুখৰ বিষয়। আমাৰ অকল MP ৰামেশ্বৰ তেলীয়ে নহয়, পল্লৱ লোচন দাস আছিলে, কামাখ্যা প্ৰসাদ তছাও আছিলে, আৰু বিভিন্ন আগত কংগ্ৰেছ চৰকাৰৰ সময়ত আমি 22-23টা আমি MP আৰু MLA পাইছিলোঁ। কিন্তু দুখৰ বিষয়, কোনো এটা চৰকাৰে কিন্তু এই আমাৰ জনগোষ্ঠীটোৰ ন্যায্য দাবী বা যিখিনি সাংবাদিক ৰাইটছৰ কাৰণে কোনোদিন এটা MLA বা MPও আমাৰ মাত নামাতিলে। কিন্তু আমি যিহেতুকে এইবাৰ কামাখ্যা প্ৰসাদ তছা আৰু ৰামেশ্বৰ তেলীক তেখেতসকলক আমি আহ্বান জনাইছোঁ বা দাবী জনাইছোঁ, তেখেতসকলক যদি আমাৰ আদিবাসী জনগোষ্ঠীৰ কাৰণে যদি কোনো ধৰণৰ কাম নকৰে, তেন্তে তেখেতসকলক আৰু অনাগত দিনত আমি বিধায়ক কি আমি পঞ্চায়তৰ সভাপতিৰ কাৰণেও আমি সমৰ্থন নকৰোঁ। আৰু ডেভেলপমেণ্ট কাউন্সিলৰ যিসকল বিষয়ববীয়াক লৈ গঠন কৰা হৈছিলে কাউন্সিলটো, তেওঁলোকৰ লগত আপোনালোকৰ যোগাযোগ হৈছিলে? হয়, মেইনলি ভাল কুৱেশ্যন কৰিলে আপুনি। আমি যিহেতুকে আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ CM, ডিপুটি CM অহিম হাজদা, পিটাৰ দাং, দুৰ্গা হাজদা, তেখেতসকলক আমাৰ আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি লিখিতভাৱে দিছিলোঁ যে তেখেতসকলে আমাৰ জনগোষ্ঠীৰ কাৰণে কি উন্নয়ন কৰিছে বা আদিবাসী ডেভেলপমেণ্টৰ কাৰণে চৰকাৰে কি ধৰণৰ পুঁজি আবণ্টন কৰিছে, সেইখিনি আমাক ৰাজহুৱা কৰিবৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি স্মাৰক পত্ৰ দিছিলোঁ। কিন্তু তেখেতসকলৰ কোনো ধৰণৰ আওকাণ কৰা নাই। তেখেতসকলে ফেচবুকত খালি আমি দেখিব পাইছোঁ কোচিং বা অন্য ধৰণৰ বেচৰকাৰী অনুষ্ঠান, স্কিল ডেভেলপমেণ্ট কিছুমান খালি ফেচবুকতে দেখি পাইছোঁ। কিন্তু আদিবাসী ডেভেলপমেণ্টত যি ধৰণৰ মানে দ্ৰুতগতিত আগুৱাব লাগিছিল, কিন্তু তেনেধৰণৰ কোনো আমি কাম কৰিব দেখা পোৱা নাই। গতিকে আমি ইমানতে গম পাই গৈছোঁ যে তেখেতসকলে নেতৃত্ব দিয়াৰ কাৰণে একেবাৰে ব্যৰ্থ হৈছে। তেখেতসকলে পদত্যাগ কৰিব লাগে আৰু নতুন আমাৰ আদিবাসী ডেভেলপমেণ্ট কাউন্সিলত আমি নতুনকৈ যাতে গঠন কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা কৰিব লাগে। আৰু অসমৰ আদিবাসীসকলক আমি সকলোকে আহ্বান জনাইছোঁ যে আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলটো আদিবাসী জনগোষ্ঠীৰ কাৰণে হৈছে আৰু আশাই সদায় এই জনগোষ্ঠীৰ কাৰণে মাত মাতি আছে। আৰু ডেভেলপমেণ্ট কাউন্সিলৰ কাৰণে 1996 চনৰ পৰা এই আদিবাসী উন্নয়নৰ কাৰণে বা ডেভেলপমেণ্ট কাউন্সিলৰ কাৰণে গঠন কৰি দিবৰ কাৰণে আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি দাবী জনাই আহিছিলোঁ। কিন্তু আমি যেতিয়া গঠন কৰা দেখি পালোঁ, কিন্তু যি ধৰণৰ চৰকাৰৰ পৰা পুঁজি আনিব লাগিছিল তেনেধৰণৰ আমি কিন্তু ডেভেলপমেণ্ট কাউন্সিল এটাও মেম্বাৰক আমি দেখি নাপালোঁ। কিন্তু এই মেম্বাৰসকল বা ডেভেলপমেণ্ট কাউন্সিলৰ যিসকল CM, ডিপুটি CM আছে, তেখেতসকলক আমি সকীয়াই দিছোঁ, আপোনালোকে কাম যদি কৰিব আছে ভালকৈ কৰক, অন্যথা কিন্তু আপোনালোকে ৰাইজৰ ভুগিব লাগিব, ৰাইজৰ হেৰি